নিৰ্বাচনী প্ৰচাৰ অভিযান আমাৰ এতিয়াও আৰম্ভ হোৱা নাই। জাষ্ট গাৰ্জেন মিট আছিলে আজি গছেগাঁও টাউন হিচাপে। গাৰ্জেনৰ সকলৰ লগত আমি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম লৈছিলে, কিন্তু বতৰ বেয়া কাৰণে আমি কেঞ্চেল কৰিব লগা হ'ল। যেন হওক মহাজোঁট হিচাপে আমি চৰকাৰ গঠন কৰিম। বিজেপিয়ে 100+ বুলি কৈছে, মহাজোঁট হিচাপে আমি 101+ পাব। 28 নম্বৰত কাক প্ৰাৰ্থী দিয়া হ'ব? এইটো অহাকালি আমাৰ আলোচনা আছে। 28 হওক 29 হওক, মুঠতে থাৰ্ড পেজৰটো আমি অহাকালি আলোচনা কৰিম। থাৰ্ড পেজৰ 8টা সমষ্টি আছে আমাৰ। এই 8টা সমষ্টিত কাক কাক প্ৰাৰ্থিত্ব দিয়া হয়, কেণ্ডিডেট দিয়া হয়, এইটো আলোচনাটো অহাকালি আৰম্ভ। আৰু পৰহি দিনা আমি অতি সোনকালে এনাউন্স কৰি পেলাই নিৰ্বাচনৰ যেটো প্ৰচাৰ সেইটো আমি ওলাই যাম। স্যাৰ, আপুনি এটা সময়ত কৈছিলে যে আপোনাৰ মানে ষ্টেণ্ডিং MLA যিবিলাক আছে তাৰ কাৰো টিকিট কাটা নাযায়, সেইটো স্থিতিত আপুনি অটল আছে না নাই? নাই, সেইটো আমাৰ মোৰ কোৱা কথা সব কিবা নহয়, দলৰ কথা আছে, চবৰ লগত আলোচনা কৰিব লাগে। মই প্ৰেছিডেণ্ট হয়, মই এটা সময়ত ক'ব পাৰে, কিন্তু এতিয়া দলৰ ছিষ্টেম আছে, সেই ছিষ্টেমতে আমি যাই পেলাই আলোচনা কৰি টিকেটটো ফাইনেল কৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ বাবে কিমান ফেক্টৰ হ'ব বিপিএ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে 12টাতকৈ বহুত চিট হাৰিব। মোৰ হাতৰ পৰাই বিজেপিয়ে 12টা চিট হাৰিবলৈ গৈ আছে। আৰু কংগ্ৰেছ আৰু UDF আছে, ইহঁতৰোতো বহুত কিবা আছে। মুঠতে বিজেপিয়ে প্ৰথম পৰ্যায়ত নিৰ্বাচনত বিজেপিক 12টা চিট হাৰাই দিম আৰু কংগ্ৰেছ আৰু UDF আনিম। স্যার, দেখা গৈছে যে BTCৰ চিফ, স্বয়ং চিফ আৰু ডেপুটি চিফ, ৰাজ্যসভাৰ সাংসদ আৰু ফেৰেংগা, ইহঁতে সব বিধানসভা নিৰ্বাচনলৈ খেলিবলৈ গৈ আছে। BTCটো কোনে চলাব? নাই, ইহঁতে হ'ল লবিয়া। ইহঁতে খুব লবিয়া মানুহ। সেইকাৰণে আজি BTC চিফ হ'লেও ইয়াত সন্তুষ্ট নহয়। আজি বিশ্বজিতে ৰাজ্যসভাৰ MP হৈ আকৌ MLA কিনিছে। মুঠতে ইহঁতক অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো আকৌ প্ৰাইম মিনিষ্টাৰ বিচাৰিব। প্ৰাইম মিনিষ্টাৰ দিলেও আকৌ আমেৰিকান প্ৰেছিডেণ্ট হ'ব বিচাৰিব। জানে, ইহঁতৰ মানে যিটো লবিয়া, এইটো কেতিয়াও শেষ কৰিব নোৱাৰে। মুঠতে আপুনি আজি চিফ হৈছে, চিফ হোৱাৰ পিছত আকৌ MLA খেলিব, মন্ত্ৰী হ'ব বা CM হ'ব। বিশ্বজিততো আপোনালোকে প্ৰমাণ পাইছে। আজি সেই ফেৰেংগা হওক, গোবিন্দ হওক বা প্ৰমোদ বড়ো হওক বা বিশ্বজিত হওক, ইহঁতৰ কিবা আশাটো যে কেতিয়াও পূৰণ নহয়। প্ৰাইম মিনিষ্টাৰ পালেও আকৌ প্ৰেছিডেণ্ট বিচাৰিব আমেৰিকাৰ, এনেকুৱা ধৰণৰ মানুহ। সেইবিলাক মানুহ আমাৰ BTC বাকী ৰাইজে চিনিবলৈ আৰু বাকী থকা নাই। তেনেহ'লে আমি মানে BTC বিধানসভা নিৰ্বাচনৰ পাছত BTC চৰকাৰৰ পৰিৱৰ্তন হ'ব বুলি নাই, মানুহবিলাকতো কৈ আছিল পৰিৱৰ্তন লাগে। প্ৰমোদে কৈ আছিল পৰিৱৰ্তন আনিম। কি পৰিৱৰ্তন আনিছে? সেই শ্ৰীৰামপুৰ গেটত গৰু আৰু সেই কয়লা, ব্ৰইলাৰ মুৰ্গী বা মাছৰ চিণ্ডিকেট বনোৱাটোৱেইতো পৰিৱৰ্তন, আৰু বেলেগ একো নাই। আৰু একো কনষ্ট্ৰাকশ্যনৰ কাম কৰা নাই, চব ছাপ্লাই। আৰু চাওক আপোনালোকে, হেমন্ত বিশ্ব শৰ্মায়ে প্ৰমোদৰ দ্বাৰা দি BTCৰ পইচাটো চব লুটি পুটি লৈ গৈ আছোঁ। আগত ডিমা হাছাওৰ পইচাটো হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই যেনেকৈ লৈ আহিছে লুটি পেলাই, এইবাৰো আৰম্ভ কৰিছে হেমন্ত বিশ্ব শৰ্মাই BTCৰ পইচা লৈ যোৱাটো।